নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব যে 2021 বৰ্ষত কিমানজন অসমীয়া ব্যক্তিয়ে ভাৰত চৰকাৰৰ সন্মানীয় পদ্ম বঁটা লাভ কৰিছে আৰু তেওঁলোকে কোন ক্ষেত্ৰত কৰা কামৰ বাবে এই বঁটা লাভ কৰিছে। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, কাৰণ ভিডিঅ'টোৰ শেষত আপোনালোকৰ বাবে আছে এটা বিশেষ প্ৰশ্ন, যিটোৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব লাগিব। তেতিয়াহে গম পাম আপোনালোকে কম্পিটিটিভ এক্সামৰ বাবে কিমান প্ৰিপেয়াৰ হৈছে। তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কিছু নতুন কথা শিকোঁ। এই বছৰ 9জন অসমীয়া ব্যক্তিয়ে সন্মানীয় পদ্ম বঁটা লাভ কৰিছে। ইয়াৰে 8জনে পদ্মশ্ৰী আৰু এজনে পদ্মভূষণ বঁটা লাভ কৰিছে। প্ৰথমতে জানো আহক কোনে কোনে কোন কোন ক্ষেত্ৰত পদ্মশ্ৰী বঁটা পাইছে। 1 নম্বৰ, সমাজ সেৱা ক্ষেত্ৰত দুগৰাকী ব্যক্তিয়ে পদ্মশ্ৰী বঁটা পাইছে। তেওঁলোক হ'ল বিৰুবালা ৰাভা আৰু লখিমী বৰুৱা। বিৰুবালা ৰাভাই ডাইনী প্ৰথাৰ দৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা আনি সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা পাইছে। আৰু লখিমী বৰুৱাই যোৰহাটত অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলাৰ দ্বাৰা পৰিচালিত কনকলতা মহিলা উৰ্বান কোঅপাৰেটিভ বেংক প্ৰতিষ্ঠা কৰি মহিলাসকলক আৰ্থিক আৰু সামাজিকভাৱে সবল কৰি মহিলা সবলীকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা লাভ কৰিছে। 2 নম্বৰ, ৰাজহুৱা জীৱনৰ যোগেদি সমাজলৈ সেৱা আগবঢ়োৱাৰ বাবে এইবাৰ এগৰাকী ব্যক্তিয়ে পদ্মশ্ৰী বঁটা পাইছে। তেওঁ হ'ল বিজয়া চক্ৰৱৰ্তী। এওঁ এগৰাকী ৰাজনীতিক হয় আৰু বহু বছৰ ধৰি এগৰাকী ৰাজনীতিক হিচাপে সমাজলৈ সেৱা আগবঢ়াইছে। এওঁ কেইবাবাৰো গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। 3 নম্বৰ, কলা সংস্কৃতিৰ ক্ষেত্ৰত এইবাৰ দুগৰাকী ব্যক্তিয়ে পদ্মশ্ৰী বঁটা পাইছে। তেওঁলোক হ'ল গোপীৰাম বৰগায়ন বুঢ়াভকত আৰু দুলাল মানকি। গোপীৰাম বৰগায়ন বুঢ়াভকত সত্ৰীয়া সংস্কৃতিৰ সাধনাৰ বাবে এই বঁটা পাইছে আৰু দুলাল মানকিয়ে চাহ জনজাতিসকলৰ নৃত্য ঝুমুৰৰ সৈতে জড়িত হৈ থকাৰ বাবে এই বঁটা লাভ কৰিছে। এওঁক ঝুমুৰ সম্ৰাট ৰূপেও জনা যায়। 4 নম্বৰ, সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে এইবাৰ 3গৰাকী ব্যক্তিয়ে পদ্মশ্ৰী বঁটা পাইছে। তেওঁলোক হ'ল মংগল সিং হাজোৱাৰী, ৰোমান শৰ্মা আৰু প্ৰখ্যাত কথাশিল্পী ইমৰান শ্বাহ। এইবাৰ জানো আহক এই বছৰ কোনজন অসমীয়া ব্যক্তিয়ে পদ্মভূষণ বঁটা পালে। এই বছৰ একমাত্ৰ অসমীয়া ব্যক্তি হিচাপে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই মৰণোত্তৰভাৱে পদ্মভূষণ বঁটা পাইছে। তেওঁ ৰাজহুৱা জীৱনৰ যোগেদি সমাজলৈ আগবঢ়োৱা সেৱাৰ বাবে এই বঁটা পাইছে। এতিয়া আপোনালোকলৈ আগবঢ়াইছোঁ এটা বিশেষ প্ৰশ্ন। এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব। ভাৰত চৰকাৰে প্ৰেৰণ কৰা সৰ্বোচ্চ অসামৰিক সন্মানটোৰ নাম কি? অপশ্যন এ অশোক চক্ৰ, অপশ্যন বি পদ্মবিভূষণ, অপশ্যন চি পৰমবীৰ চক্ৰ আৰু অপশ্যন ডি ভাৰত ৰত্ন। ইয়াৰ উত্তৰ নেক্সট ভিডিঅ'ত দিম। গতিকে এই ভিডিঅ'টোৰ শেষত থকা চেনেল লগটোত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে নেক্সট ভিডিঅ'টো আপোনালোকে সময়মতে পায়। চ' এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।